আজি চিৰিয়াখানা যে চাবলৈ আহিলে কিমান বছৰ পিছত আহিছে? এটো আসলতে মই মোৰ নাতি এটা যে আছে নাতি ও কি কৈছা বাবা? আগতে মানে এইবিলাকত কিবা বেলেগ আছিল থাকে হ্যাঁ হৰি নাই খাব লাগি বেলেগ একো নাই মানে হৰিণা কিটাকে ইটোকে সিটো আনি কিনে থৈছে কিবা হিৰো হিৰো লাগছি সঁচাই বৰ ভাল লাগছে আহি। ও কি কৈছা দাব খিনে চিনি অৱস্থা নহয় কিছু এইটো আহি আছে চ প্ৰকৃতিৰ মনোমোহা দৃশ্য চায়ে ভাল লাগে ফ্ৰেণ্ডছ। চাওকচোন ইয়ালৈ আহিলে সঁচাকে মনটো বহুত বেছি ভাল লাগি যায়। আহ 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 বাপৰে। চিৰিয়াখানাত যাম বুলি ভাবছো যাবি নেকি? যাম জল ভাই বহুত দিন ফুৰাও নাই জানা না যাম জল বঢ়িয়া লাগছে ন ধ্যান ইমান ধুনীয়া লাগছি সঁচাকে চিনাৰীটো ভাল লগা হৈছে না। হেল্ল' নমস্কাৰ ফ্ৰেণ্ডছ, আজি আমি এবাৰ যাম বুলি ভাবিছোঁ চিৰিয়াখানালৈ। গতিকে আপোনালোকক আটাইখিনি দেখুৱাবলৈ চেষ্টা কৰিম, যিমানখিনি পাৰোঁ চাম চেষ্টা কৰি। আপোনালোকে চাব এটা ধামাকা ভ্লগ হ'বলৈ গৈ আছে। গতিকে আহক গাইছ, বল 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 যাওঁ ভিতৰলৈ। গাইছ আহক আপোনালোকে। চিৰিয়াখানাৰ ভিতৰলৈকে গৈ আছোঁ। ভিতৰৰ পৰিৱেশ দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টি অকণো স্কিপ নকৰাকৈ চাই থাকিব গাইছ। এই গেটৰ সন্মুখত মানুহ চাগে গাইছ, কিমান মানুহ চিৰিয়াখানা চোৱা মানুহ। বাপা ক'ত মাৰা ক'ত দেখিছা? হা হা ৰহ ৰহ তোক ৰহ কি কৈছা কি কৈছা কি কৈছা চাওকচোন গাইছ কি মৰম লাগে। ঐ বাপৰে গাইছ লাইনত ৰখি আছো, টিকট কাটি লওঁ। অনলাইন পেমেন্ট নাই, মোৰ কেছ আছে। হয় নেকি? এতিয়া গুগল পে' কৰিব লাগিব। এইটো এটা সমস্যা হৈছে ন, চবৰেতো নাথাকে ন এই প্ৰচেছটো। সেইটো বেয়া লাগে আচলতে। আমিও গুগল পে' কৰিয়ে টিকট ল'লোঁ। এইটো আচলতে কেছৰ ব্যৱস্থাটো কৰিব লাগে নহয় জানো? নিশ্চয় লাগে। হয়, সেইটো বেয়া লাগিছে। হ'ব মই আপোনাক হেল্প কৰিম বাৰু। মেইন গেটলৈ সোমাই গৈছোঁ ফ্ৰেণ্ডছ। এই বান্দৰকেইটা ইয়াত পৰা চিঞৰিছে বাপৰে কি কাজিয়া লাগিছে চাওক গাই। অলপ কিবা প্ৰিয়ান নতুনত্ব দেখা পাইছ না? আজি গাইছ 10 বছৰ পিছত চিৰিয়াখানা চাবলৈ আহিছোঁ। গতিকে আপোনালোকে চাওকচোন কিবা নতুন নতুন লাগিব পাৰে। এইয়া চিম্পাঞ্জী চাওক গাইছ, এই অমলি আছে হে গাছত। বাপৰে কেনে কৰি বেলেগ দিছে দেই। পূৰ্ণতা বাইদেউ আমাৰ এক্ট্ৰেছ চবেই চিনি পায় গাইছ। গতিকে মই পংকজ, আপোনাকতো আমাৰ ফ্ৰেণ্ডসকলে চিনিয়ে পায়। গতিকে আপোনাৰ বিষয়ে অকণমান জনাওকচোন, কিমান বছৰ ধৰি এই এক্টিং লাইনত আপুনি জড়িত হৈ আছে বাইদেউ? আচলতে মই স্কুলত পঢ়াৰ দিনৰ পৰাই মই জড়িত, কিন্তু এতিয়া মানে পঢ়ি থকা দিনৰে স্কুল উইকত মই এইবিলাক কৰিছোঁ। বেষ্ট এক্ট্ৰেছো হৈছোঁ। নাটকবোৰেও মানে যিটো স্কুলৰ ড্ৰামা কম্পিটিশ্যন হয় তাতে সেই ড্ৰামাবোৰেও পাইছে আমাৰ। তাৰপিছত এতিয়া কি হ'ল লাহে লাহে বন্ধ হ'লোঁ। বন্ধ হোৱাৰ পিছত সদৌ অসম ভিত্তিত যিবিলাক একাংক নাট প্ৰতিযোগিতা হয় সেই নাট প্ৰতিযোগিতাবিলাকত মানে অভিনয় কৰোঁ। তাৰপিছত লাহে লাহে মই সেই পঢ়া শুনাৰ পৰা নিজে বিয়া হ'লোঁ। বিয়া হোৱাৰ পিছত এখন স্কুল পাতি ল'লোঁ। স্কুল এখন মানে সেই স্কুলখনত এছিষ্টেণ্ট টিচাৰ হিচাপে মই ফাউণ্ডাৰ এছিষ্টেণ্ট টিচাৰ হিচাপে কাম কৰিলোঁ। কৰি পেলাই তাৰপিছত গ্ৰাণ্ট হ'ল। গ্ৰাণ্ট হোৱাৰ পিছত গোটেই চাকৰি জীৱনত মানে আৰু মই এই বিষয়টো এনেকৈ পেলাই বন্ধ দি দিলোঁ। তাৰপিছত 2006 ৰঞ্জনা কৰিছোঁ। জগতত যথেষ্ট তিতা কেহা অভিজ্ঞতা আপুনি পাইছে ইতিমধ্যে, ঠিক আছে। তাৰ ভিতৰত আপোনাক মনত আছেনে এনেকুৱা অভিজ্ঞতা? কোনবিলাক তিতা হ'ব পাৰে, কোনবিলাক মিঠা হ'ব পাৰে? আপুনি অকণমান জনাওকচোন আমাক। তিতা মানে কোনবিলাক হয়? আচলতে এইবিলাকেই তিতা হয়। তিতা আৰু মানে তিতা মানে দুখ লগাও আছে তাতে, হয় নহয়? তিতা কেহা চব আছে মানে, জ্বলা আটাইকেইটা। এইটোত মানে কি হয়, কোনোবাই যদি ধৰক এটা কিবা এখনৰ কাৰণে কাষ্টিং কৰি মই দেখিবলৈ বেয়া কাৰণে মোক সেই কেৰেক্টাৰটো নিদিয়ে,
গোটেই মেকআপ চেকআপ দিয়াৰ পিছত যদি মোক সেই কেৰেক্টাৰটোৰ কাৰণে উপযোগী নহয় বুলি কয় তেতিয়া তিতা লাগে তেনেকুৱা মোৰ হৈছে তাৰমানে আৰু মিঠা অভিজ্ঞতা মানে সাংঘাতিক মিঠা অভিজ্ঞতাটো বহুত আছে তাৰ মাজতে এটা মিঠা অভিজ্ঞতাটো মই কম মানে জিন্তু কলিতাৰ বিন্দাস কলনী এনকে টিভিৰ চিৰিয়েলখন সেই চিৰিয়েলখনৰ মানে যিটো মই আয়ুষ চন্দা হস্পিটেলত মানে যেতিয়া লিফ্টত উঠিব লাগে মানে পেচেণ্ট এটা খবৰ ল'বলৈ যাব লাগে লিফ্টত উঠিব লাগে সেই লিফ্টত উঠিবলৈ যাওঁতে ভাড়াঘৰৰ দেৱাশিষ বৰঠাকুৰ আৰু মই যাব লাগে ই মানে মোক যেতিয়া টানে তেতিয়া মই মানে লিফ্টত উঠিবলৈ ভয় কৰোঁ ভয় কৰি পেলাই মানে কি কৰোঁ মই কোনো কাৰণত লিফ্টত উঠিব নোৱাৰোঁ মানে দৌৰ মাৰি পিছলৈ যাওঁ কৃষ্ণ কৃষ্ণ বুলি মানে মা কৃষ্ণ কৃষ্ণ এনেকৈ বুলি যেতিয়া ভয় কৰোঁ তেতিয়া মানে বেলেগ এজন মানুহকে যাব বাইদেউ ভয় কৰিব নালাগে আমি আছোঁ নহয় আপোনাৰ একোৱেই নহয় আহক তেওঁলোকে মানে সঁচা বুলি ভাবিলে মোক মানে মই আচলতে অভিনয় কৰিছোঁ তেওঁলোকে মোক সঁচা বুলি ভাবিলে মই ছাকচেছ আৰু মোৰ মিঠা লাগিল তেতিয়া আচলতে মোৰ অভিনয়টো মানে মানে ভাল হৈছে সফল হৈছোঁ বুলি ভাবিলোঁ চিৰিয়াখানা যে চাবলৈ আহিলে কিমান বছৰ পিছত আহিছে এইটো আচলতে মই মোৰ নাতি এটা যে আছে নাতিটোৰ কাৰণে মানে আহি থাকিব লাগে মাজে মাজে আমাৰ ভৰি চৰি বিষাই যায় গাড়ী লৈ গৈছোঁ যদিও মানে ষ্টেচনে গাড়ী ৰখাইছে তাৰ মাজতো মানে ষ্টেপেদি ওপৰলৈ উঠি পেলাই বস্তুবোৰ দেখাব লগা হৈছে সিহঁত মানে লাহে লাহে ডাঙৰ হৈ অহাৰ লগে লগে পোৱালীবোৰেও ইচ্ছা কৰে ন চাবলৈ সিহঁতে গতিকে আকৌ পাৰ্ক দেখি পাৰ্কত সোমাল গতিকে আমিতো ৰৈ থাকিব লাগিব এতিয়া আমি ৰখি আহে আপুনি যিহেতু ইমান বছৰ ধৰি জড়িত হৈ আছে তাৰ ভিতৰত আপোনাৰ নিশ্চয় ভাল লগা ডাইলগ আছে সংলাপ আছে আপুনি ভাল লগা সংলাপ এটা আমাক শুনাওক আমাৰ ফ্ৰেণ্ডসকলক শুনাই দিয়ক মানে ভাড়াঘৰত যেতিয়া কৰিছোঁ ভাড়াঘৰত কৰোঁতে ভাল লগা সংলাপটো বহুতেই আছে নিৰ্দিষ্টকৈ তেনেকুৱা নাই কিন্তু মানে মই যিটো মানে এই জগতখনলৈ যেতিয়া মানে গুৱাহাটীৰ মানে এই প্ৰথমতেতো মই এইবিলাক ভিচিডিবিলাক কৰিছোঁ তাৰপিছত যেনিবা এই চেনেলৰ যিবিলাক কাম চেনেলত যাম প্ৰথম ভাড়াঘৰত আহিছোঁ ভাড়াঘৰত আহি পেলাই মোক ধুনীয়া এটা কেৰেক্টাৰ দিলে মৃদুল ভূঞাই সেই কেৰেক্টাৰটো কৰোঁতে মই মানে মৃদুল ভূঞা মই মানে খুব গাঁৱলীয়া এজনী মানুহ সেই গাঁৱলীয়া মানুহজনী হৈ পেলাই মানে তেওঁলোকৰ পেহী হয় কিন্তু সেই মই বহুত বছৰৰ মূৰত গুৱাহাটীলৈ আহিছোঁ মোক কিবা কৰি পঠাই দিলে আহিলে মই ঘৰ দুৱাৰ দেখি পেলাই মানে অলপমান হেৰি হৈছোঁ ককা হেমন্ত আছিলে জয়ন্ত দাস তেখেতৰ মানে মানে আত্মাৰ কামনা কৰিছোঁ হেমন্ত তই কি একে বগা ধনী হওক গোটেইখন ধনে ধন হ'ল ঘৰে ঘৰ কৰিলি ঐ বাপ ৰে বাপ একেবাৰে মাতে নিদিয়ে দেখোন কমলা মানে হেমন্তৰ জুৰি এটাও মাত নাই এইবোৰ খাকে টকা পাই সিহঁতৰ টকা খক বেছি যে অহংকাৰত একে ডুব গৈ থাকে কোন আহিছো চাহি আছো নাই মাৰ্চত মোৰ গোবৰ্ধন চৰিত বুলি এখন চিনেমা ৰিলিজ হ'ব সেই চিনেমাখনত মই খুব ডাঙৰ এটা চৰিত্ৰ কৰা নাই সৰু এটা চৰিত্ৰ কৰিছোঁ সেই চিনেমাখন মানে 15 মাৰ্চত ৰিলিজ হ'ব গতিকে তোমালোকৰ জৰিয়তে মই সেইটো এটা মানে ৰাইজক অনুৰোধ জনালোঁ চাবৰ কাৰণে আৰু 2 নম্বৰতে মই এখন এতিয়া বৰ্তমান কৰি আছোঁ কেছটো নগেন বুলি এখন চিনেমা সেইখন চান্দুবিত হৈ আছে শ্বুটিং মই শ্বুটিঙৰ পৰা ইয়াতে আছোঁ আকৌ 9 তাৰিখৰ পৰা আছে শ্বুটিং গতিকে সেইখন হৈছে ধনজিৎ দাসৰ সেইখনো মানে সফল আমি কামনা কৰিছোঁ হয় নহয় নিশ্চয় সফল অনুৰোধ জনাম এই চাগতে যে আচলতে এখন ছবি কৰিবলৈ গ'লে ইয়াত বহুত মানুহ জড়িত হৈ থাকে বহুত মানুহৰ কষ্ট জড়িত হৈ থাকে গতিকে আপোনালোকে আহক ছাপোৰ্ট কৰক যাতে আমাৰ বাইদেউসকলে কৰা কষ্টখিনি সাৰ্থক হয় সফল হ'ব লাগে হয় সেইটোৱে বিচাৰিছোঁ আৰু বাইদেউ বহুত ভাল লাগিল এদিন লগ পাম নিশ্চয় আৰু ভালকে এটি সাক্ষাৎকাৰ আপোনাৰ ল'ম ঠিক আছে তুমি কোন হয় মই নাজানিম মই পংকজ বৰ্মন হয় একচুৱেলি ময়ো বাইদেউ অকণমান জড়িত এইটো লাইনত মই ভাড়াঘৰত অকণমান সৰু চৰিত্ৰ কৰিছিলোঁ হয় তাৰপিছত বেহৰবাৰী আউটপোষ্ট কৰিলোঁ প্ৰতিচ্ছবি শাহু বোৱাৰী এনেকৈ কৰিছোঁ কিন্তু এতিয়া ভাবিছোঁ অকণমান মানে আমাৰ অলৰেডি এটা পি আছামিজ শ্বৰ্ট ফিল্ম বুলি এটা চেনেলো আছে মানে তাত শ্বৰ্ট ফিল্মে আপলোড দিওঁ গতিকে আপোনাক লিংকটো দি দিম আপুনি ছাপোৰ্ট কৰিব আমাক দিহা পৰামৰ্শ দিব বাইদেউ ভুল হ'ব পাৰে আপুনি যিহেতু বহুত বেছি অভিজ্ঞ এই ক্ষেত্ৰত আমি শিকিহে আছোঁ মানে কি আৰু মানুহৰ শিকাৰটো শেষ নাই মৃত্যুৰ আগমুহূৰ্তলৈকে মানুহে শিকে হয় নাই মানে জানো বুলি ভবা জনহে অলপমান দিগদাৰ গতিকে নাজানো বুলি কওঁ শিকিবলগীয়া হ'লে কেতিয়াবা মই নজনাতো তুমি জানিবা তুমি জনাতো মই নাজানো হয় নাই গতিকে এইবিলাকতো আৰু মিলাই মিলিয়ে চলিব লাগিব আচলতে এইটোৱে প্ৰাৰ্থনা জনাম যাতে আপোনাক দীৰ্ঘায়ু কৰে ভগৱানে আৰু আমাৰ মানে এই যিটো ইণ্ডাষ্ট্ৰি ফিল্ম ইণ্ডাষ্ট্ৰি এই ফিল্ম ইণ্ডাষ্ট্ৰিলৈ আপুনি যাতে বহুত বেছি কণ্ট্ৰিবিউশ্যন আগবঢ়াব পাৰে এইখিনি সময় দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ তোমালোকক লগ পাই মোৰ ভাল লাগিল মোৰো ভাল লাগিল ঠিক আছে ভাল লাগিল বাইদেউ ঠিক আছে বাইদেউ লগ পাম নিশ্চয় লগ পাম ধন্যবাদ অ'কে
ফ্ৰেণ্ডছ এয়া হৈছে সৰ্প চাবলৈ অহা মানুহৰ ভিৰ ৰ'দ পোৱাই আছে ন এই অকণমান মূৰটো ডুবি আহিছে গাইছ গাইছ চাওক এই চেলফি লোৱাত ব্যস্ত হৈ পৰিছে এই হোৱা বুলি দেচোন প্ৰিয়ান শুনিব নেকি এই শিয়াল কেইটা চাই আছো ৰবা মানে শিয়াল বিলুপ্ত প্ৰায় হৈ পৰিছে এতিয়া আমাৰ চাইছে দেখোন এয়া ফ্ৰেণ্ডছ ফুটুকি হৰিণী আৰু গড় চাই আছো অলপ চাইছো নীলগাই কেইটা এই ৰাস্তাটো দেখিছে নহয় ইমান ওখ গতিকে মানুহ উঠি আহিব টান পায় গতিকে ইহঁতে মনটো বেয়া কৰি আছে আৰু সেইকাৰণে আমিয়ে চাই আছো অলপ টাইম বৈদ্য মন বেয়া কৰি আছে তাহাঁতে তুমি কতোহে হয়া তাহাৰ মন একদম বেয়া দেখোন চাবাই অহা নাই সেইকাৰণে আমি অলপ চাই যাওঁ বাপৰে ভাগাৰ লাগি গৈছে প্ৰিয়ান গোটাই বহুত ভাগৰ ভৰি বিষাই গৈছে মানে আৰু একদম অৱস্থা নহয় হৈছে গাইছ ভাত খাই দিম আহি ভাত মাৰি দিম এয়া হৈছে বাঘ চোৱা মানুহৰ ভিৰ এয়া গাইছ এটা বাঘে শুই থকা দেখিছেনে আৰু আনটোৱে খোজকাঢ়ি আছে দৈলে যাওঁ নেকি তাতে ভক্ষণ কৰি দিয়ক দৈলা বা আহিছো তাতে বিধান মাৰিব মোক এইটো বাঁহৰ তলত দেখিছেনে গাইছ সিংহ গাইছ এই এলেকাটো বহুত ৰিস্কি হয় এয়া হৈছে ফ্ৰেণ্ডছ বগা শগুন শগুনৰ নামটো তাৎপৰ্য তুমি ক'ব পাৰিবা নেকি শগুনৰ নামৰ তাৎপৰ্য মই সৰুতে শুনা মতে আচলতে শগুনৰ নাম 100টা গুণ থাকিব লাগিব তাৰপিছতহে নামটো শগুন আহিব মজা লাগছে গাইছ তাতে আৰু কি মৃদু বতাহ বলি আছে সঁচাকে বহুত বেছি ভাল লাগিছে তাতে আৰু ইমান বছৰৰ মূৰত আজি চিৰিয়াখানা চাবলৈ আহিছো শৈশৱৰ দিনলৈকে মনত পৰিছে আচলতে গৰম বন্ধ বা আমাৰ স্কুলৰ উইকলি সপ্তাহত মানে আমাৰ কেনেকুৱা আছিলে চিৰিয়াখানা কলাক্ষেত্ৰ এনেকুৱালৈকে আমি আহোঁ চ' সেই হিচাপত আজি চিৰিয়াখানাত বহুত বছৰ মূৰত আহিছোঁ গতিকে নিশ্চয় ভালটো লাগিছে বন্ধুসকল আজি সঁচাকে একদম সৰু কালৰ কথা মনত পৰি গৈছে এই তাহানিতে এতিয়া ক্লাছ 6ত আছিলোঁ স্কুলৰ পৰা আহিছিলে আমাৰ গতিকে সেই দিনটোলৈ উভতি গৈছোঁ এইবোৰ তেতিয়া ইমান এনেকুৱা নাছিলে অলপ বেলেগ টাইপ আছিলে এতিয়া বহুতখিনি চেঞ্জ হ'ল কিবা হিৰ' লাগিছে সঁচাই বৰ ভাল লাগছে আহি বন্ধুসকল ভ্লগটিত কিছু ধেমালিও কৰা গ'ল গতিকে আপোনালোকে কোনো ধৰণৰ দায় দোষ নধৰিব আৰু আমাৰ চেনেলটি প্লিজ ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে শ্বেয়াৰ কৰি দিব আপোনালোক কুশলে থাকক ধন্যবাদ